ওয়েলকাম টু জ্ঞানজ্যোতি গুৱাহাটী বিশ্ববিদ্যালয় এইবাৰ যেহেতু বিএসসি এণ্ড বিকমৰ প্ৰতিটো সেমিষ্টাৰৰ এক্সামসমূহ অনলাইন মাধ্যমেৰে অনুষ্ঠিত কৰিব। এই সম্পৰ্কত অনলাইন পৰীক্ষাসমূহৰ বাবে কিছুমান নিয়মাৱলী গুৱাহাটী বিশ্ববিদ্যালয়ে আৰোপ কৰিছে। গতিকে এই নিয়মাৱলীসমূহ যাতে প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে পালন কৰি পৰীক্ষাসমূহ সুকলমে চলাই নিয়ে এই সম্পৰ্কত এই ভিডিঅ'টো বনোৱা হৈছে। যদিহে ভিডিঅ'টো ভাল পায় তেনেহ'লে ভিডিঅ'টোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে লাইক এণ্ড শ্বেয়াৰ কৰিব। অটিবি পৰীক্ষাৰ 2021 লক্ষণীয়সমূহ। এই অটিবি পৰীক্ষা অনলাইন মাধ্যমত হ'ব। 2 নম্বৰ কথা হ'ল যে এই পৰীক্ষাৰ সন্দৰ্ভত সৰ্বসাধাৰণতে হোৱাৰ নিচিনা কোনো ধৰণৰ অফলাইন কাৰ্যকৰী নাথাকিব। অৰ্থাৎ অফলাইন মাধ্যমেৰে পৰীক্ষা নহয়। প্ৰশ্নকাকত ডাউনলোড কৰাৰ পৰাই পৰীক্ষা বহি আপলোড কৰালৈকে পৰীক্ষাৰ সকলো প্ৰক্ৰিয়া মাত্ৰ অনলাইন মাধ্যমতে হ'ব। 3 নম্বৰ কথা হ'ল যে সকলো পৰীক্ষা প্ৰাৰ্থীয়ে লাগতিয়াল সকলো সামগ্ৰী যেনে কম্পিউটাৰ, স্মাৰ্টফোন ইত্যাদি নিজৰ কাৰণে আগতীয়াকৈ যোগাৰ কৰিব লাগিব। সকলো প্ৰাৰ্থীয়ে ইণ্টাৰনেট, ডাটাবেক আৰু যাৱতীয় ইণ্টাৰনেট সংযোগৰ কাৰণে লগা সুবিধাসমূহ নিজেই যোগাৰ কৰিব লাগিব। এই অনলাইন অটিবি পৰীক্ষাত তেওঁলোকে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নোহোৱাকৈ সুকলমে অৱতীৰ্ণ হ'ব পাৰে। এইটো অতি গুৰুত্বপূৰ্ণ আৰু মন কৰিবলগীয়া কথা যে গুৱাহাটী বিশ্ববিদ্যালয়ে এই সন্দৰ্ভত কোনো ধৰণৰ কিন্তু অভিযোগ গ্ৰহণ নকৰিব। 4 নম্বৰ কথা হ'ল যে বিশ্ববিদ্যালয়ে এই গোটেই প্ৰক্ৰিয়াটোক ছাত্ৰ ছাত্ৰীৰ মাজত আগতীয়াকৈ অনুশীলনৰ কাৰণে মুকলি কৰি দিব। পৰীক্ষাৰ প্ৰক্ৰিয়া কেনেধৰণৰ হ'ব যে এই অটিবি সন্দৰ্ভত এজন পৰীক্ষাৰ্থীয়ে মানিবলগীয়া নিয়মখিনিৰ তলত আলোচনা কৰিম যে এই প্ৰক্ৰিয়াত প্ৰয়োজন হোৱা ৱেবছাইটত বিস্তৃত বিৱৰণ আৰু অন্যান্য তথ্য যথাসময়ত প্ৰকাশ কৰা হ'ব। যে অটিবি পৰীক্ষা অনুষ্ঠিত হোৱাৰ আগত কেনেধৰণৰ হ'ব লাগিব যে সকলো ছাত্ৰ ছাত্ৰীয়ে নিজৰ মোবাইল নম্বৰ বিশ্ববিদ্যালয়ৰ IOMS ব্যৱস্থা প্ৰণালীৰ জৰিয়তে অন্তৰ্ভুক্ত কৰিব লাগিব। 2 নম্বৰ কথাটো হ'ল যে ছাত্ৰ ছাত্ৰীসকলে অনুশীলনৰ কাৰণে মুকলি কৰি দিয়া ৱেবছাইটত ভাগ লোৱাটো অতি বাঞ্ছনীয়। অটিবি পৰীক্ষাৰ অনুষ্ঠিত হোৱাৰ দিনা কি কৰিব লাগিব যে 1 নম্বৰ কথাটো হ'ল যে প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাৰ দিনা পৰীক্ষাৰ ৱেবছাইটত নিজৰ তথ্যৰ যোগেদি লগ ইন কৰিব লাগিব, অৰ্থাৎ ইউজাৰ নেম এণ্ড পাছৱৰ্ড জৰিয়তে। আৰু 2 নম্বৰ কথা হ'ল যে প্ৰতিজন পৰীক্ষাৰ্থীয়ে প্ৰশ্নকাকতখন নিজৰ কম্পিউটাৰ বা স্মাৰ্টফোনলৈ ডাউনলোড কৰিব লাগিব। 3 নম্বৰ কথাটো হ'ল যে প্ৰতিজন পৰীক্ষাৰ্থীয়ে পৰীক্ষাৰ উত্তৰ নিজৰ হাতেৰে বগা A4 আকাৰৰ কাগজত লিখিব লাগিব। 4 নম্বৰ কথা হ'ল যে পৰীক্ষাৰ্থীসকলে তেওঁলোকৰ উত্তৰ বহীখন পৃষ্ঠাবোৰ স্কেন কৰি এটা মাত্ৰ PDF ফাইললৈ পৰিৱৰ্তন কৰিব লাগিব। 5 নম্বৰ কথাটো হ'ল যে পৰীক্ষাৰ অন্তত তেওঁলোকে তৈয়াৰ কৰা এই PDF ফাইলটোক পৰীক্ষাৰ ৱেবছাইটত আপলোড কৰিব লাগিব। এতিয়া প্ৰশ্নকাকত ডাউনলোডৰ সম্পৰ্কত যে প্ৰতিটো অটিবি পৰীক্ষাৰ কাৰণে প্ৰশ্নকাকতখনত পৰীক্ষা আৰম্ভ হোৱাৰ 30 মিনিট আগতে ডাউনলোড কৰাৰ কাৰণে গুৱাহাটী বিশ্ববিদ্যালয়ৰ যিটো ৱেবছাইট আছে সেই ৱেবছাইটটোৱে উপলব্ধ কৰি দিব। উত্তৰ বহীখন আপলোড কৰাৰ সম্পৰ্কত যে পৰীক্ষাৰ্থীসকলে পৰীক্ষা আৰম্ভ হোৱাৰ 30 মিনিটৰ পাছৰ পৰাই পৰীক্ষা শেষ হোৱাৰ 1 ঘণ্টাৰ পাছলৈকে উত্তৰ বহীখন আপলোড কৰিব পাৰিব। যদি আমি উদাহৰণ হিচাপে ক'ব যাওঁ কেনেহেন হ'ব তে পৰীক্ষাসকলে সময়সীমা যদি 9 বজাৰ পৰাই 12 বজালৈকে হয় তেন্তে প্ৰশ্নকাকতখন 8 বজাতে ডাউনলোডৰ কাৰণে উপলব্ধ হ'ব আৰু পৰীক্ষাৰ উত্তৰ বহী প্ৰশ্নকাকতসকলে 9:30 বজাৰ পৰাই 1 বজালৈকে আপলোড কৰিব পাৰিব। এতিয়া আপলোডৰ ঊৰ্ধ্বসীমা সম্পৰ্কত কিছু কথা ক'ম যে পৰীক্ষাৰ অন্তত পৰীক্ষাৰ্থীয়ে উত্তৰ বহী পৃষ্ঠাবোৰ উপযুক্ত এপৰ যোগেদি PDF ফাইললৈ পৰিৱৰ্তন কৰিব লাগিব। 2 নম্বৰ কথা হ'ল যে PDF ফাইলটোৰ আকাৰ 5 MBতকৈ বেছি হ'ব নোৱাৰিব। 3 নম্বৰ কথা হ'ল যে পৰীক্ষাৰ্থী এজনে এবাৰ PDF ফাইলটো আপলোড কৰাৰ পাছত দ্বিতীয়বাৰ আকৌ আপলোড কৰিব নোৱাৰিব। অটিবি 2021 প্ৰশ্নকাকতখন কেনেধৰণৰ হ'ব যে এই অটিবি 2021 প্ৰশ্নকাকতৰ মান সেই বিষয়ৰ সাধাৰণ গতানুগতিক প্ৰশ্নকাকতৰ মানৰ 70% হ'ব। অৰ্থাৎ ভালদৰে ক'ব লাগে বা উদাহৰণ হিচাপে ক'ব লাগে যদি কোনো এটা বিষয়ৰ গতানুগতিক প্ৰশ্নকাকতৰ মান 100 হয় তেন্তে সেই বিষয়ৰ অটিবি 2021 প্ৰশ্নকাকতৰ মান 70 হ'ব। কিন্তু পৰীক্ষাৰ্থীসকলে এইটো এটা মন কৰা উচিত যে
OTB 2021 প্ৰশ্নকাকতখনৰ সম্পূৰ্ণ পাঠ্য তালিকাৰে প্ৰশ্ন থাকিব। কিন্তু এই OTB পৰীক্ষাৰ প্ৰশ্নকাকতখন কিছুমান এনেকুৱা ধৰণৰ প্ৰশ্ন থাকিব যাৰ উত্তৰ লিখিবলৈ পৰীক্ষাৰ্থী এজনৰ বিষয়টোৰ ওপৰত যথোপযুক্ত জ্ঞান থকাটো অতি জৰুৰী। সেয়েহে সকলো ছাত্ৰ ছাত্ৰীক এটাই অনুৰোধ, যাতে যিকেইখন কিতাপ আছে সেই আটাইখন কিতাপ সুকলমে প্ৰতিটো চেপ্টাৰ মনত ৰখাটো অতি জৰুৰী আৰু ভালদৰে খৰচি মাৰি পঢ়াটো অতি জৰুৰী। উত্তৰ বহীৰ নমুনা। এই পৰীক্ষাৰ এটা অন্যতম গুৰুত্বপূৰ্ণ কাৰ্য হ'ল যে পৰীক্ষাৰ উত্তৰ বহী তৈয়াৰ কৰা। এজন পৰীক্ষাৰ্থীৰ অতি সাৱধানতাৰে গোটেই প্ৰক্ৰিয়াটো মনোনিৱেশ কৰা উচিত পৰীক্ষাৰ্থীসকলৰ কাৰণে। সেয়ে উদাহৰণমূলকভাৱে 10 পৃষ্ঠাৰ এখন উত্তৰ বহী নমুনা তৈয়াৰ কৰা হৈছে। উত্তৰ বহীখনৰ এই নমুনা এই পৃষ্ঠাৰ পৰা ডাউনলোড কৰিব পাৰিব। পৰীক্ষাৰ্থীসকলে এই নমুনামূলক উত্তৰ বহীখনো নিজৰ উত্তৰ বহী হিচাপে ব্যৱহাৰ কৰিব পাৰিব। এই বিশদ নিয়মাৱলী বা নিৰ্দেশিকাসমূহ কেনেধৰণৰ? 1 নম্বৰ কথা হ'ল যে সকলো প্ৰশ্নৰ উত্তৰ পৰীক্ষাৰ্থীসকলে নিজ হাতেৰে A4 বগা কাগজত লিখিব লাগিব। 2 নম্বৰ কথা হ'ল যে উত্তৰ বহীৰ প্ৰথম পৃষ্ঠাত কি কৰিব লাগিব? বিষয়ৰ নাম লিখিব লাগিব, বিষয়ৰ সংকেত, পঞ্জীয়ন নং, ৰোল নং লিখিব লাগিব, পৰীক্ষাৰ কাকতৰ সংকেত লিখিব লাগিব। 3 নম্বৰ কথা হ'ল যে উত্তৰ বহীৰ সকলো পৃষ্ঠাত 1ৰ পৰা ক্ৰমান্বয়ে পৃষ্ঠাংকৈ থাকিব লাগিব। এই গুৰুত্বপূৰ্ণ নিৰ্দেশিকা কেনেধৰণৰ বাবে এই সম্পদ কিছু আলোচনা কৰিম। যে পৰীক্ষাৰ্থীসকলে নিজৰ স্মাৰ্টফোন অথবা কম্পিউটাৰত উপযুক্ত এপছৰ যোগেদি ব্যৱস্থা কৰাটো অত্যন্ত অনিবাৰ্য। এইটো এটা গুৰুত্বপূৰ্ণ কথা যে এই উত্তৰ বহীখন যাতে পৰীক্ষাৰ্থীজনে ফটোগ্ৰাফ লৈ তাক আকৌ স্কেন নকৰে। এনে কৰিলে ফাইলৰ আকাৰ কিন্তু নিৰ্ধাৰিত আকাৰতকৈ 5 MB-তকৈ ডাঙৰ হৈ যাব পাৰে। আৰু সেয়েহে যাতে উপযুক্ত এপছটোৰ জৰিয়তেহে স্কেন কৰে। স্কেন কৰাতে সদায় পৃষ্ঠাখন ক'লা বগা বা ব্লেক হোৱাইট স্কেন কৰা উচিত, কাৰণ ৰঙিন স্কেনৰ আকাৰ নিশ্চয় বেছি হ'ব, 5 MB-তকৈ বেছি হ'ব পাৰে। সেয়ে এইখিনি আছিল OTB সম্পৰ্কত ক'ব লগা কিছু কথা। ইয়াৰ পিছলৈকে মক টেষ্টৰ ওপৰত কিছু কথা লৈ আহিম। থেংক ইউ।